মিয়া হটাও এক অতি সুপৰিকল্পিত আন্দোলন অসমত মণিপুৰ আৰু গুজৰাট সদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে এছাম অতি ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ প্ৰৰোচনাত হার পানী পোৱা এই আন্দোলন হৈছে মিয়া হটাও আন্দোলন এই আন্দোলনত জপিয়াই পৰা এছাম বিশেষ হিন্দু সম্প্ৰদায়ৰ মানুহৰ মুখত আমি বাৰে বাৰে শুনিবলৈ পাইছো কেৱল জয় শ্ৰীৰাম ধ্বনি তেওঁলোকৰ মুখত আমি এবাৰলৈ শুনিবলৈ পোৱা নাই জয় আই অসমৰ ধ্বনি এইটো এটা গুৰুত্বপূৰ্ণ কথা অসম ভূমিত থাকি তেওঁলোকে কেৱল মাত্ৰ জয় শ্ৰীৰাম ধ্বনিতেই সন্তুষ্ট জয় শ্ৰীৰাম ধ্বনিৰ এটা আন্দোলন তেওঁলোকে আগুৱাই নিব বিচাৰিছে জয় আই অসমৰ ধাৰণাটো লাহে লাহে তেওঁলোকে বিলুপ্ত কৰিবৰ বাবেও অগ্ৰসৰ হৈছে অতি সংগোপনে অতি সন্তৰ্পণে এই প্ৰচেষ্টা চলিছে আপোনাৰ মোৰ অজ্ঞাতে এই ভিডিঅ'টোত ক'বলগীয়া আৰু বহু কথাই আছে অসমৰ স্বাৰ্থত জনহিতাৰ্থে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছো উগ্ৰ জাতীয়তাবাদ আৰু জাত্যাভিমানৰ বাবে এসময়ৰ বৰ অসমৰ যিটো ভেটি আছিল সেই ভেটি খহি আজি এটা সংক্ষিপ্ত ধাৰণাত অসমৰ অস্তিত্ব বৰ্তি আছে আজি অসমত অসমীয়া জাতীয়তাবাদৰ যিটো মানদণ্ড সেইটোক ম্লান কৰি পেলোৱা হৈছে আৰু সেয়া কৰিছে এছাম অশিক্ষিত আবেগিক নিষ্কৰ্মা চান্দাজীৱী নেতাই আৰু সেই তেওঁলোকৰ এই প্ৰচেষ্টাত হাৰপানী যোগাইছে এছাম অতি ধুৰন্ধৰ সুযোগ বুজি চুং হলোৱা দিল্লীৰ আজ্ঞাবাহী হাইকমাণ্ডৰ ওচৰত মেৰুদণ্ড পোন কৰিব নোৱাৰা ৰাজনৈতিক নেতাই এই সকল ৰাজনৈতিক নেতাৰ প্ৰৰোচনাতেই অসমখনত এক অবাঞ্ছিত পৰিস্থিতি উদ্ভৱ হৈছে চান্দা এছামৰ বাবে সেয়া হেনো টেক্স মুকলিমুৰীয়াকৈ অতি সহজভাৱে আন্দোলনক নেতৃত্ব দিয়া এছাম নেতাই কৈছে যে তেওঁলোকে তেওঁলোকৰ তাত ব্যৱসায় কৰিবলৈ যোৱা লোকৰ পৰা টেক্স সংগ্ৰহ কৰে চান্দা নহয় টেক্স সংগ্ৰহ কৰে এইবাৰ চৰকাৰলৈ মোৰ মুকলি প্ৰশ্ন এই যে যিসকলে এই কথাবোৰ মুকলিমুৰীয়াকৈ কৈছে তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা চৰকাৰে ল'বনে নে চৰকাৰ চকুমুদা কুলিৰ ভাও জুৰিব চৰকাৰলৈ আমাৰ মুকলি প্ৰশ্ন চৰকাৰে সেই সকল উশৃংখল ব্যক্তিক কেতিয়াৰ পৰা টেক্স কালেকশ্যনৰ অনুমতি বা লাইসেন্স প্ৰদান কৰিছে যদি চৰকাৰে এই ক্ষেত্ৰত তেওঁলোকৰ স্থিতি স্পষ্ট নকৰে আমি ভাবিবলৈ বাধ্য হম যে চৰকাৰৰ ইংগিত বা ইশাৰাতেই তেওঁলোকে টেক্সৰ নামত গুণ্ডা কৰ সংগ্ৰহ কৰি আছে তেওঁলোক চৰকাৰৰ ইশাৰাত লালন পালন হৈ আছে এইদৰে অসমখনত চান্দা সংস্কৃতিৰে এটা সময়ত নেতৃত্ব লাভ কৰা নেতা হোৱা বহু নেতা অসম আন্দোলনৰ পটভূমিত নেতা হোৱা বহু নেতা আজি আন দলৰ নেঙুৰত ধৰি কেলধুপকৈ কোনোমতে নিজৰ নেতৃত্ব জীয়াই ৰাখিছে আৰু সেই সকল নেতাই এটা সময়ত বৰ অসমৰ সপোন দেখুৱাইছিল সোণৰ অসমৰ সপোন অসমবাসীক দেখুৱাইছিল তেওঁলোকে অসম চুক্তি স্বাক্ষৰিত কৰিলে সেই সকল নেতাৰ দ্বাৰা স্বাক্ষৰিত অসম চুক্তিৰ প্ৰতিটো দফা আজিও কিয় কাৰ্যকৰী কৰা নহল অসমৰ পৰা কিমানজন বিদেশী খেদা হল আজি কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ আজি ৰাজ্যত তেওঁলোকৰ চৰকাৰ ইমানৰ পিছতো কেইজন বিদেশী তেওঁলোকে চিনাক্ত কৰি বিতৰণ কৰিলে তাৰ তথ্য ৰাজহুৱা কৰিব লাগে অতি সম্প্ৰতি যি তথ্য আহিছে সেই তথ্য মতে চিনাক্ত কৰা বিদেশীৰ প্ৰায় 43% কিন্তু বঙালী হিন্দু সম্প্ৰদায়ৰ এই কথাটো স্মৰণ কৰি দিছো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে এই যে জাতীয়তাবাদৰ যিটো ধাৰণা সেই ধাৰণাটোত হিন্দুত্ববাদ অতি সংগোপনে সম্পৃক্ত কৰি লৈ যোৱা হৈছে যেতিয়া অসম আন্দোলন হৈছিল সেই সময়ৰ পৰা এই প্ৰচেষ্টা অব্যাহত আছে অসম আন্দোলনৰ সময়ত তেতিয়া বাজপেয়ী আদৱানী আদি সকলে বিদেশী বিতৰণ আন্দোলনটোক মুছলমান খেদা আন্দোলন হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে যথেষ্ট চেষ্টা কৰিছিল যদিও সফল নহল আৰু সেই চেষ্টা আজিও অব্যাহত আছে আজি পুনৰবাৰ অসমখনত বিদেশী খেদা বিদেশী বিতৰণৰ অছিলা লৈ মুছলমান বিদ্বেষ বিয়পোৱাৰ এটা ষড়যন্ত্ৰ আৰু পৰিকল্পনা চলিছে আপোনালোকক সোঁৱৰাই দিব বিচাৰিছো অসমত ভাষা আন্দোলনৰ নামত শ্বহীদ হল
যিসকল শ্বহীদ হল সেইসকলে অসমীয়া ভাষা প্ৰতিষ্ঠাৰ বাবে নিজৰ প্ৰাণ আহুতি দিলে। অসমত আপোনালোকে জানে অধ্যয়নপুষ্ট যিসকল অসমীয়া আছে তেওঁলোকে নিশ্চয় এই কথা স্মৰণ কৰিব পাৰিব যে অসমত এটা সময়ত এটা শক্তি নহয় আচলতে অপশক্তি, এটা অপশক্তিৰ প্ৰচেষ্টাত অসমত অসমীয়া ভাষা বিলীন হৈ বঙালী ভাষা প্ৰতিষ্ঠা হৈছিল। আৰু সেই সময়ত মাধ্যম আন্দোলনৰ জৰিয়তে অসমত পুনৰ অসমীয়া ভাষা প্ৰতিষ্ঠা হল। ভাষা এটা জাতিৰ অভিমান, ভাষা এটা জাতিৰ চিনাকি, আৰু সেই অসমীয়া ভাষা অসমতেই প্ৰতিষ্ঠা কৰিবৰ বাবে অসমীয়াই কিন্তু আন্দোলন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু সেই আন্দোলনত আজি আপোনালোকে যিসকলক খেদিব বিচাৰিছে এই মিয়াসকলে কিন্তু সেই সময়ত অসমীয়া ভাষা আঁকোৱালি লোৱাৰ বাবে তাৰ পৰৱৰ্তী কালতো বৰ্তমান সময়লৈকে অসমীয়া ভাষাক মাতৃভাষা হিচাপে আঁকোৱালি লোৱাৰ বাবেই অসমীয়া ভাষা কিন্তু আজিও মাধ্যম হিচাপে অসমত বৰ্তি আছে। যিসকলে মিয়া হটাও আন্দোলন আৰম্ভ কৰিছে তেওঁলোকক সোঁৱৰাই দিব বিচাৰিছো, লোকপিয়ল সমাগত, বলকচোন এবাৰ বৰাক ভেলীলৈ যাওঁ, আপোনালোকৰ নেতৃত্বত আমিও লগত যাম। বৰাক ভেলীত গৈ আমি এটা আহ্বান জনাও যে এইবাৰ লোকপিয়লত আপোনালোকে অসমীয়া ভাষাক মাতৃভাষা হিচাপে লিপিবদ্ধ কৰক। আছে জানো আপোনালোকৰ সৎ সাহস? পাৰিব যাব আপোনালোক? কেৱল মিয়া হটাও কৰি মুছলমান বিদ্বেষ বিয়পাই ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে যিসকলে যত্নবান হৈছে সেইসকলক কৈছো যে আপোনালোকে চাৰ্টিফিকেট দিয়া সেই যিসকল মানুহ, যিসকলক আপোনালোকে বৰপীৰা পাৰি দি অসমত আসন দিবলৈ আপোনালোকে চেষ্টা কৰি আছে, সেইসকলে অহা লোকপিয়লত তেওঁলোকৰ মাতৃভাষা কি লিপিবদ্ধ কৰে সেয়া নিশ্চয় অসমবাসীয়ে দৃষ্টি ৰাখিব। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বৰাক ভেলীলৈ গৈ কৈছে যে এই ধৰ্ষণ কাণ্ডবিলাক এটা বিশেষ সম্প্ৰদায়ৰ মুছলমান মানুহে কৰে। তেওঁ আন এটা বিশেষ সম্প্ৰদায়ৰ হিন্দু মানুহক তোষামোদ কৰিবলৈ গৈ কলে যে বঙালী হিন্দুসকলেতো কোনোদিন ধৰ্ষণ নকৰে। তেওঁৰ এই কথাখিনিক নস্যাৎ কৰি, তেওঁৰ এই কথাখিনিক চেলেঞ্জ কৰি হোজাইত আৰু তিনিচুকীয়াত দুগৰাকী তেওঁৰ প্ৰিয়ভাজন সেই বিশেষ হিন্দু সম্প্ৰদায়ৰ মানুহে ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে। এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া নিমাত। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, আপুনি এটা কথাৰ নিশ্চিতি দিব পাৰিবনে যে অহা লোকপিয়লত আপোনাৰ মতে প্ৰিয়ভাজন, আপোনাৰ মতে ভদ্ৰ, আপোনাৰ মতে বৰপীৰা পাৰি দিবলগীয়া সেই বিশেষ হিন্দু সম্প্ৰদায়ৰ মানুহখিনিয়ে অহা লোকপিয়লত তেওঁলোকৰ মাতৃভাষা হিচাপে অসমীয়াক লিপিবদ্ধ কৰিব পাৰিব জানো? এই নিশ্চিতি দিবলৈ আন্দোলনবোৰ কৰোৱাটো সহজ। নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে অসমৰ এচাম অতি ধুৰন্ধৰ ৰাজনৈতিক নেতাই এই আন্দোলনৰ সূচনা বা পটভূমি ৰচনা কৰিছে। ৰাইজ সজাগ আৰু সতৰ্ক হওক। মই এটা কথা আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছো, অহা লোকপিয়লত আপোনালোকৰ ভাষাত যিসকল মিয়া, নামনি অসমত গলে হেনো আপোনালোকৰ অকণমান বাংলাদেশ ফিল হয়, এটা অন্য ধৰণৰ ধাৰণা ফিল হয় যেন অসম নহয়। সেই ঠাইত গলে আপোনালোকে দেখিব যে অহা লোকপিয়লত সেই ঠাইৰ মিয়া মানুহখিনিয়ে লোকপিয়লত তেওঁলোকৰ মাতৃভাষা হিচাপে অসমীয়াকেই লিপিবদ্ধ কৰিব। কিন্তু যিসকলক আপোনালোকে তোষামোদ কৰি আছে, যিসকলক আপোনালোকে বৰপীৰা পাৰি দি অসমত তেওঁলোকক নিগাজি কৰিব বিচাৰি আছে, সেইসকলে আগতো তেওঁলোকৰ মাতৃভাষা হিচাপে অসমীয়া লিপিবদ্ধ কৰা নাছিল আৰু অনাগত দিনতো তেওঁলোকে অসমীয়া মাতৃভাষা হিচাপে লিপিবদ্ধ নকৰে। স্পষ্টকৈ কৈ থলো। কথাবোৰ আপোনালোকে ইস্যু ডাইভাৰ্ট কৰাৰ বাবে এই ৰাজনীতি অসমত আৰম্ভ কৰিছে। ইস্যু ডাইভাৰ্ট কৰি আপোনালোকে কেৱল নিজৰ ব্যক্তিগত মুনাফা অৰ্জনত, ব্যক্তিগত মুনাফা সিদ্ধিত আপোনালোক ব্যস্ত। অসম যাওক ৰসাতলে আপোনালোকৰ কোনো একো যায় নাহে। আজি যিটো আন্দোলন আৰম্ভ হৈছে, যিটো আন্দোলন আপোনালোকে আৰম্ভ কৰিব বিচাৰিছে, সেই আন্দোলনত অসমৰ এই বিয়াগুম ৰাজনৈতিক নেতাৰ সতি সন্তান, পুত্ৰ, জীয়ৰী তেওঁলোকক আগবঢ়াই দিয়ক। তেওঁলোকক নেতৃত্ব লবলৈ আহ্বান জনাইছো আমি। তেওঁলোকো অসম সন্তান, তেওঁলোকৰো দায়িত্ব আছে অসমৰ প্ৰতি। অসমীয়া জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ বাবে কেৱল মাত্ৰ অশৃংখল ব্যক্তিসকলৰেই দায়িত্ব নহয়,
ৰাজনৈতিক নেতা হিচাপে আপোনালোকৰ পুত্ৰ আপোনালোকৰ জীয়ৰীৰো এই দায়িত্ব আছে গতিকে আমি আহ্বান জনাইছো যদি এই আন্দোলন এটা সঠিক আন্দোলন হয় যদি এই আন্দোলন এক যুক্তিপূৰ্ণ আন্দোলন হয় তেন্তে আপোনালোকৰ পুত্ৰ আপোনালোকৰ জীয়ৰীসকলকো এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে আগবঢ়াই দিয়ক আমি নিশ্চয় তেওঁলোকৰ পিছত এই আন্দোলনত অংশগ্ৰহণ কৰিম কিন্তু অযুক্তিকৰ এটা আন্দোলন যিটো আন্দোলনে অসমৰ কোনো উন্নতি নকৰে সেই আন্দোলনত আমি অংশগ্ৰহণ কিয় কৰিম এই প্ৰশ্ন আপোনালোকলৈ মোৰ কথাবোৰ জুকিয়াই চাব আপোনালোকৰ মন্তব্য কামনা কৰিছো আমি আন্দোলনপূৰ্ণ অসম আৰু নিবিচাৰো আমি শান্তিপূৰ্ণ অসম বিচাৰো যুক্তিপূৰ্ণ অসম বিচাৰো কথাখিনি যদি আপোনাৰ মনপুত হয় যদি আপুনি কথাখিনিৰ সৈতে একমত তেন্তে ভিডিঅটো শ্বেয়াৰ কৰিব